ধন্তিহাটৰ গাঁওখন খুবেই ধুনীয়া সেউজীয়া এটা পৰিৱেশ সেই ডাঙৰ আহাত গছজোপাৰ তলতে এটা পুখুৰী আছে তাৰ কাষেৰে গৈছে কিহতৰ গাঁৱলৈ যোৱাৰ ৰাস্তাটো দেখিলে মন ভাল লাগি উঠা এটা দৃশ্য ধন্তিৰ বয়স 20 বছৰ সেইদিনাখন আছিল গৰমৰ দিন দিনটোৰ পথাৰৰ কামখিনি কৰি লৈ সি ঘৰলৈ আহিলে দুপৰীয়া ভাত খালে খাই লৈ অলপ জিৰালে আবেলি হোৱাৰ লগে লগে সি পথাৰলৈ গ'ল ঘৰৰ গৰুকেইটা আনিবলৈ ঘৰৰ গৰুকেইটা আনি গোহালিত বান্ধিলে সন্ধিয়া হ'ল বাহিৰত গৈ দমকলৰ পাৰতে গাটো ধুই ল'লে ৰাতি ভাত খাই উঠি খোজকাঢ়ি ওলাই আহিলে আহি সি সেই আহাত গছডালৰ তল পালেহি বতাহত গোটেই গছজোপা নাচি আছে অলপ সময় সি গছডালৰ তলতেই বহিলে হঠাৎ পুখুৰীত কিবা এটা শব্দ শুনা পালে ঘূৰি চালে ভাবিলে মাছে চাগে জঁপিয়াইছে সেইবুলি ভাবি সি সেইবোৰ মন নিদি আকাশখনলৈ চাই কিবা ভাবিবলৈ ধৰিলে হঠাতে আকৌ শুনিলে পানীত সেই শব্দ জোনাকৰ পোহৰ ইমান ভালদৰে ধৰিব নোৱাৰি তাৰ এনেকুৱা লাগিলে কোনোবা এজন মানুহ খোজকাঢ়ি ঘূৰি ফুৰিছে ভয়তে সি আহাতজোপাৰ ছাইডতে লুকালে আহাতজোপাৰ ছাইডৰ পৰা মনে মনে চাই আছিলে এনেকুৱা লাগিছিল সেই মানুহজনে হাতেৰে মাছবোৰ ধৰি খাই আছে অলপ সময় যোৱাৰ পিছত ভয়ে ভয়ে সি আহি ঘৰ পালেহি পিছদিনাখন সি গাঁৱত কথাটো ক'লে গাঁৱত কথাটো কোৱাত গম পালে যে সেইটো বাক আছিলে সেইদিনাৰ পৰা কোনো সেই ৰাস্তা দি অহা যোৱা নকৰে ৰাতি কেতিয়াও নাযাব পুখুৰী পাৰলৈ আৰু যদি যায় তেনেহ'লে আপুনিও শুনিব কোনোবাই মাছ ধৰি থকাৰ শব্দ